স্যার মোবাইলত এইবিলাক কিবা কিবি প্ৰচাৰ হৈ আছে, কিন্তু আমাৰ ৱেবছাইট হেক হোৱা নাই। আৰু ইতিমধ্যে এইটো CIDত এটা গোচৰ তৰা হৈছে আৰু পুলিচে আমাক জনাইছে যে তেওঁলোকে এটা SIT স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম এটা গঠন কৰিছে, তেওঁলোকে তদন্ত কৰি আছে, পুলিচে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। এটা অসমৰো নম্বৰ আছে, নম্বৰ অসমীয়াত কথা পাতে, গতিকে এনেধৰণৰ এটা চক্ৰ জড়িত সকলোবিলাক পুলিচৰ দায়িত্ব দিয়া হৈছে, পুলিচে এই ক্ষেত্ৰত ব্যৱস্থা কৰিব। নতুন যিহেতু টেট পৰীক্ষা অনুষ্ঠিত হৈ গ'ল, কেতিয়া মানে ফলাফল দিয়াৰ সম্ভাৱনা? সোনকালে ফলাফল আলোচনা হৈছে, বহু প্ৰশ্ন, বহু খুদুৱনি এইবিলাকৰ স্পষ্টীকৰণ হৈছে আৰু ইয়াৰ ওপৰত ভিত্তি কৰি আমি এটা আমাৰ দিক নিৰ্দেশনা, আমি এটা ৰুট মেপ এইকেইদিনতে প্ৰস্তুত কৰিম আৰু সেই ৰুট মেপটো লৈ নিউ এডুকেশ্যন পলিচি যিটোৰ প্ৰাৰম্ভিক কিছু কাম কাজ ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি বহুখিনি খুব সিদ্ধান্ত ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ, কিন্তু সন্মিলনখনে আমাৰ সেই সিদ্ধান্তসমূহক ৰূপায়ণ কৰাত এতিয়া আমাৰ বহুখিনি সহায়ক হ'ব। প্ৰাক প্ৰাথমিক শিক্ষা অৰ্থাৎ 3 বছৰ বয়সৰ পৰা শিক্ষা, যিটো আমাৰ এতিয়া অংগনবাদী কেন্দ্ৰসমূহৰ লগত যুক্ত হৈ আছে, তাৰ লগত স্কুল LP স্কুল প্ৰাথমিক শিক্ষাৰ কেনেকৈ আমি এটা সংহতি আনিব পাৰোঁ, সমন্বয় আনিব পাৰোঁ, তাৰ ৰূপৰেখাৰ প্ৰস্তুতিও আমাৰ আৰম্ভ হৈ গৈছে। মাধ্যমিক শিক্ষাক যথেষ্ট শক্তিশালী কৰাৰ কথা বিবেচনা কৰা হৈছে আৰু তাৰ কাৰণে 2023ৰ ভিতৰত আমাৰ আৰু কোনো মহাবিদ্যালয়ত একাদশ দ্বাদশ শ্ৰেণী নাথাকে। একাদশ দ্বাদশ শ্ৰেণীটো বিদ্যালয় শিক্ষা হিচাপে মাধ্যমিক বিদ্যালয়সমূহলৈ গুচি আহিব, তাৰ কাৰণেও প্ৰস্তুতি আৰম্ভ হৈছে আৰু আমাৰ মহাবিদ্যালয়বিলাকতো লগত বিশ্ববিদ্যালয় এইখিনিক আমি শক্তিশালী কৰাৰ খুবেই এটা প্ৰয়োজনীয়তা আছে, কাৰণ আমাৰ আসন এতিয়া পোষ্ট গ্ৰেজুৱেট স্নাতকোত্তৰ শ্ৰেণীত আমাৰ আসনৰো এটা নাটনি আমাৰ হৈছে, এইটো আমি স্বীকাৰ কৰি লওঁ। তাৰ কাৰণে আমি মহাবিদ্যালয়সমূহত আসনৰ সংখ্যা, মানে স্নাতকোত্তৰ শাখাটো আমি খুলিমেই এতিয়া, তাত আসনৰ সংখ্যা বৃদ্ধি কৰাৰ লগে লগে নতুন বিশ্ববিদ্যালয়খনকো আমি শক্তিশালী কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। নতুন শিক্ষানীতিৰ আধাৰত আমাৰ যি ভকেশ্যনেল শিক্ষা, সেই শিক্ষাটো আমি বহুতখিনি গুৰুত্ব দিছোঁ আৰু ইতিমধ্যে আমাৰ ডিপাৰ্টমেণ্টে বিবেচনা কৰি আছে, আমাৰ যিসমূহ ইঞ্জিনিয়াৰিং কলেজ আছে আৰু পলিটেকনিক ইনষ্টিটিউট আছে, সেই পলিটেকনিক ইঞ্জিনিয়াৰিঙক আমি স্কিল ডেভেলপমেণ্ট মিছনৰ লগত কেনেধৰণে সংযুক্ত কৰিব পাৰোঁ। স্কিল ডেভেলপমেণ্ট মিছনৰ প্ৰশিক্ষণসমূহ, আনকি শ্বৰ্ট ডিউৰেশ্যন প্ৰশিক্ষণ আমাৰ পলিটেকনিক ইঞ্জিনিয়াৰিং কলেজ আৰু মাধ্যমিক শিক্ষানুষ্ঠান মহাবিদ্যালয়সমূহতো সেইবিলাক কেনেকৈ আমি সংযুক্ত কৰিম তাৰো ৰূপৰেখা প্ৰস্তুত হৈছে আৰু আজিৰ এই শিক্ষা সন্মিলনে যিখিনি গাইডলাইন দিছে, এইখিনিৰ আধাৰত আমি সুন্দৰভাৱে আগবাঢ়িম। আটাইতকৈ ডাঙৰ কথাটো, কালি ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই যিটো ঘোষণা কৰি থৈ গ'ল যে গুৱাহাটী ভাৰতবৰ্ষৰ কাৰণে, দেশৰ কাৰণে বিভিন্ন নৃগোষ্ঠীগত যি ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষিক গোষ্ঠীসমূহ আছে, সেই মাতৃভাষাত শিক্ষাদানৰ কাৰণে ই এক মানে লেবৰেটৰী